মৰ্নিং এণ্ড ৱেলকাম বেক টু হিমান ব্লগছ আকৌ এটা নতুন সুন্দৰ ব্লগৰ এতিয়া আপোনালোকে স্বাগতম জনাইছোঁ তো গাইজ বাকী হয় আপোনালোকে থামনেল বা কেপশ্যন চাই গমাই বিচাৰি ব্লগটো কি বজাই আছে তো গাইজ আজি মই আহিছোঁ গুৱাহাটী বশিষ্ঠ আশ্ৰমত আৰু ইফালে আছে বশিষ্ঠ আশ্ৰমৰ এই নদীটো তো আপোনালোকক বঢ়িয়াকৈ দেখি আছোঁ বঢ়িয়াকৈ অলপ ওপৰত দেখি উঠি যাম তো দেখি আছোঁ আৰু গাইজ এইটো হৈছে গুৱাহাটী বশিষ্ঠ মন্দিৰ আৰু ইফালেও এটা আছে মন্দিৰ কিবা এটা মন্দিৰ হয় আৰু মানুহ বহুত আহিছে পুৱাৰ পৰা আৰু দিনৰ ভাগত মানুহ বেছি নহয় কিন্তু তাৰমানে দিপৰাৰ ভাগত কিন্তু বহুত মানুহ হয় দিয়ক কিন্তু এতিয়া টাইম হ'ল মোটামুটি 3:30 মান বাজি গ'ল আৰু এতিয়া মই বঢ়িয়াকৈ ভ্লগটো বনাব দিছোঁ তো আগৰ পৰা বনাওঁ বুলি ভবা নাছিলোঁ কিন্তু বনাব লগা বাধ্য হৈ গ'লোঁ কিবা এটা ভাল লাগছি তাৰমানে আৰু এইটো দেখছি না আপোনালোকে তাৰমানে এটা শিলৰ ওপৰৰ পৰা তাৰমানে পানীটো মানে আহি থাকে আৰু আপোনালোকক মই ভালকৈ দেখি আছোঁ ৰ'ব এই চাওকচোন গাইজ ক'ৰ পৰা আহে একেবাৰে কুকুৰ এৰা দিছে আৰু মই ওপৰক লাগি যাই আছোঁ ৰ'ব গাইজ আৰু গাইজ এলাহ হ'ল কিবা বশিষ্ঠ আশ্ৰমৰে ভাই মই ভিতৰত নাযাওঁ বাৰু এতিয়া তো ভাত চাত খাব আৰু এলাখান মানুহ এনেকৈ বহি থাকে এনেকৈ আৰু বঢ়িয়াকৈ একদম ওপৰৰ পৰা আহিছে ক'ৰ পৰা আহিছে মানে মই নিজে এতিয়ালৈ ধৰিবই পৰা নাই কাৰণে ওৰ পৰা হান পায় তোৰ পৰা হান পায় তো গাইজ হয়তো মোবাইল চোবাইল পৰিব বেলেগে ৰ'ব গাইজ এই বশিষ্ঠ আশ্ৰমৰ এই মন্দিৰটোৰ আৰু ইয়াৰ এলেকাখিনিৰ এটা চিনেমেটিক শ্বট চাই লওকচোন বহুতেই বেছি ভাল লাগে তো আপোনালোকে আহিব পাৰে বশিষ্ঠ আশ্ৰম আছে গুৱাহাটীত তো আপোনালোকে আহিব পাৰে আৰু আহি কিনে একদম বিৰাটেই ভাল লাগছে আৰু এই মানুহে বটল চটল কিয় পেলাই ইহঁতে বটল পেলাই কিবা কিবি বস্তু পেলাই তাৰমানে প্লাষ্টিকৰ আৰু তো 2 টকা যাব লাগে গাইজ ক'ৰবাত দিম দে গাইজ মন্দিৰতে দিম ৰ আৰু গাইজ পিছত গম পালোঁ এইটো বোলে গংগা নদী তাৰমানে এইটো বোলে লেখাই আছে মানে গংগা নদী বুলি লেখাই আছে দেখোন তো দেখি আছোঁ ৰ'বচোন আপোনালোকে চাব পাৰে গংগাত চাবোনেৰে গা ধোৱা আৰু কাপোৰে ধোৱা নিষেধ তো গাইজ কি ক'ম আৰু গংগা নদী হয় না তো হ'ব পাৰে দে গাইজ তো যাম ৰ এতিয়া এতিয়া বান্দৰৰ উৎপাতটো ইমানেই বেছি যে এই হাতৰ পৰা মোবাইল চোৱাৰ কাৰণে কিবা ভয় লাগে গাইজ জানা না আৰু গাইজ অলপমান পানীৰ মাজত বহৰা এতিয়া পাৰোঁ যদি পঢ়িবই লাগে গাইজ জানা ন গাইজ কিবাকে যাওঁ ৰ তো গাইজ কিবা এটা ভাল লাগে এই তুহি লগ যাওঁ ৰ ভাল লাগিব তো গাইজ অলপ আগতে মই ইয়াতে তাৰমানে ভৰি ধুবা আহিছিলোঁ তো গাইজ ডাইৰেক্ট নামি গৈছোঁ এই বনপঞ্চ ফোন গোটেই ভিজিছে তাক হাফ পেণ্ট পিন্ধি আছোঁ দেখিছে না পিকনিক খাব আহিছোঁ হাফ পেণ্ট পিন্ধি আছোঁ চাহ নাই আৰু গাইজ চাচোন সুধাকৈ তো গাইজ কি মজা জাগা এটা আৰু চাই ল দেখি আৰু গাইছে হয়দিহো কিবা এটা মন্দিৰ আছে হয়দিহিংকে আৰু হয়দিহিংকে এটা ৰাস্তা তাৰমানে আৰু আমি তাতে খানা খাই আছোঁ এইখিনিত চ' গাই কিনে দেখি আছোঁ আৰু গাইছে এই নদীটোৰ মাজত তাৰমানে বহুতো শিৱলিংগ দেখা পোৱা যায় আৰু এটা শিৱলিংগ এই এটা তাতে শিৱলিংগ তাৰমানে মাজে মাজে আৰু এই ভগৱানৰ ফটোটো ওলাই থৈ দিয়ে আৰু ইয়াতে এটা শিৱ কাই আছে মই দেখাই পোৱা নাছিলোঁ লক্ষ্য কৰা নাছিলোঁ তো গাইজ দেখছা ক'ত শিৱৰ প্ৰতিমূৰ্তি আছে
গাইছে হাতৰ লগত মই এটা হিন্দী বানিম চাবিচোন देवजी हम दाते ता पैसा बताए आपको दे देता है ठीक है बहुत अच्छा है अच्छा टीका दे दे टीका ये लड़का बहुत बढ़िया है ले देखो हम कोनो ब्याज वाला ना अभी बहन ऊपर ही पाऊ गाइस मैं लग पाई गलो এটা বাবুক মানে হুলকাতা জি আছে আর হুলকাতা লাইট আর হুলকাতা তো এটা ভিডিও বনাই কি নাম তোমার বাবু চক্ৰ ধৰবা আৰু ভিডিও এটা মই লগাই দিম আপোনালোকে চাব ভিডিও অৰ্ডা খৰি খতমে হ'ল দেখোন এবোৰ চুৰ কৰি খৰি আনবা যাব অৰ্ডা এই জলদি জলদি খৰি পেছোৱা ডাং 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 কোনো একটা তোর একটা পয়সা হ্যাঁ লাগিল বাবু থ্যাংক ইউ হ্যান্ডশেক তুমি ভিডিও বনা দাদা আৰু গাইজ খানা পিনা খাই কিনে ডাইৰেক্ট উঠি দিলোঁ গাড়ীত তো গাইজ এই ভ্লগটো প্ৰায় ইমানখিনি আছিল যদি ভ্লগটো চাই অকণ হ'লে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব আজিলৈ ইমানখিনি আছিল আৰু এটা নতুন সুন্দৰ ভ্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ টাটা বাই বাই